Hello friends, welcome to my YouTube channel BTN Funds. এক মিনিট আপোনালোকে জানে যে কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লৈছে। তো এই কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ঘোষণা কৰা দীৰ্ঘদিনীয়া লকডাউনত ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা আমাৰ অসমৰ বিভিন্ন প্ৰান্ত। তো মেইন কথাটো হ'ল ইফালে কৰোনা ভাইৰাছৰ সংক্ৰমণ শেষ নহওঁতে আনফালে অসমত ভয়াৱহ বানপানী আৰু আমাৰ বৰভাগৰ আটাইতকৈ বানপীড়িত অঞ্চল বৰশিমলুৱা আৰু কোটালকুছি গাঁৱৰ অহৰা পৰিয়ালসমূহে এবাৰ দুবাৰ নহয় তিনিবাৰকৈ বানপানীৰ সন্মুখীন হৈছে। সেইবাবে তেওঁলোকে জীৱন নিৰ্বাহ কৰাত দুৰ্বিষহ হৈ পৰিছে। তো তেনে কিছু নিৰ্দিষ্ট পৰিয়ালৰ মাজত যিহেতু আমি ষ্টুডেণ্ট, চ' আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী কিছুমান সামগ্ৰীৰে আমি সহায়ৰ হাত আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। তো আমি প্ৰথমতে যাম বৰশিমলুৱা। বলক ৰ'ব যোৱাৰ আগতে আপোনালোকক বস্তুখিনি আমি দেখাই লওঁ। এইখিনি বস্তু পেকিং কৰিলোঁ। এতিয়া বলক ৰাস্তা চাওঁগে কি ভয়ানক। সন্মুখত ইয়াৰ পৰা পানী আৰম্ভ। পানী চাৰিওফালে কেৱল পানীয়ে পানী। কেনেকৈ যে আছে মানুহবোৰে। পানী
ডেঞ্জাৰে একদম এই ৰাস্তাও বেয়া পানী উঠি ৰাস্তা আৰু কিমান ভাল হ'ব দুটাই বিয়াখনে এনেকৈ আছে এতিয়া ধৰি লওক গোটেই পৰিয়ালটো তাতে ভাগাটো গোটেই হেৰি হয় এইটোৱে কোনো মানে দিব পাৰো সেনেকুৱা সামৰ্থ্যও নাই বাৰু নিজে নিজে মানে কাৰো তেনেকুৱা থাকি দিয়া নিজৰো নাই মানে দিব নোৱাৰে এনেকুৱা তেনেও দিব নোৱাৰে তেনেকুৱা আৰু মোৰ ঘৰ পাইছো এনে কিন্তু কোনো ৰাজনীতিক চাইড উপায় নহয় হা তেনে মানে কি গোটেইকেইটা চলি পইচা অলপ লৈ পেলাই কাৰোবাক কানি মানে মানুহ এটি দুখ দেখা পাই পেলাই মানে কিবা কিবি দিছে কেইগিৰি মানুহ আপোনালোকৰ কথাখিনি আমি শুনিম কথাটো হ'ল চাব আজি ধৰক আমি সমান নাই একেবাৰে বৰভাগৰ কেইজনমান ডেকা লগ লাগি সামান্য কিবা এটা আপোনালোকক সহায় কৰিব আছে কিন্তু আপোনালোকে বছৰ বছৰ ধৰি সহি আহি থকা যিখিনি কষ্ট এই কষ্টখিনি কেনেদৰে ভালৰ ফালে নিব পাৰি সেই বস্তুটো এতিয়া আপোনালোকে কওকচোন কেনেকুৱা কি আমি মানে কোনো আজনী নাই ধৰি দিয়ে হোৱা নাই খুজি নেকি এইটো বেলেগৰ নম্বৰো বেলেগৰ নম্বৰ অলপমান টকা দি আধা নিছি এতিয়া আমাৰ ঘৰটো আছিল আদি নম্বৰ নতুনকৈ কৰা কাটি দিছি আনছিল আইডি নম্বৰ আছে না আছিল টকা দিতে নিমিলে কোম্পানীত কাম কৰিছিলোঁ আৰু এখন হোটেলতো আছিলোঁ আমাৰ বিপদে ভাল তাৰ পৰা পইচা আনি 5 বছৰ এতিয়া আপোনালোক দুয়োগৰাকী হয় আমি কাম কৰিব পঞ্চায়তো ধাৰা আছে ক'ৰবাত পানী গম পাইছোঁ লাইনৰ বিল দিব পৰা নাই 2000 এতিয়া খাইছোঁ আকৌ সময়ত মই কান্দি থাকোঁ অলপ তাৰমানে অলপমান অজলি কাম কৰে আমি আজি আহিলোঁ ধৰক আপোনালোক ভৱিষ্যত সময়ত কেনেকুৱা এটা গতি নালাগে আমি আহিছোঁ আজি অলপ সময় আপোনালোকৰ বিপদৰ সময়ত একবাৰ কাষত থিয় দিছোঁ সামান্য কিবা এটা কিন্তু আজি আপোনালোকৰ যিটো সমস্যা যিটো দুখ যিটো বেদনা যিটো যন্ত্ৰণা সেই বস্তুটো আমি অনুভৱ কৰিছোঁ উপলব্ধি কৰিছোঁ এতিয়া কথাটো হ'ল মানুহে দুখ নপঠো হয় মৰি যাক কাটি দি কি কৰিব
এতিয়া যিয়ে নহওক আকৌ আহিম কেইটামান আপোনালোকৰ দৰে আৰু অলপমান হেৰি চাপি যোৱা তুমি পৰিয়াল পচলে আমি দেখিছো কেনেকে এটা ভাল দিশ দিব পাৰি সেইটোৱে কথা বিধৱা মানুহ কোনোৱে কোনে দেয় তাৰ নামেই নিলো আমি কথাটো চাব ঠগেই আমি গেছি যিকোনো ক্ষেত্ৰত আজি আপোনালোকে এটা ঘৰ এনে মানে কেনে কামত অলপ হেল্প কৰিব পাৰবো যদি তোমাক যদি য'ত মানে তোমাৰ নাম কাটি কিবা কাটি যদি কিবা আছে এনে কৈ দিব পাৰবো এনে কাবাক জোত দিব পাৰবো বা পেছাত দিব পাৰবো এনে আনি দিব পকেটৰ পৰা ইমান হিন্তু দিব নোৱাৰে যদি ভাল হ'ব লাগে ভালেই হ'ব মই যি কয় সেই হ'ব চৰকাৰৰ আঁচনি কোনো এখন আঁচনি যদি ঢুকি নাপায় আচলতে বেয়া লাগে আমি নিশ্চয় আমি আপোনালোকৰ কাৰণে বাকী আপোনাৰ মনটো সত্যতে এওঁৰ নামতে দিয়া গৈছিলে নামটো সত্য কেঁচাৰ আছে মূল্য কেঁচাৰ মাছ বছৰৰ পৰাই মাছ মাংস নাখাওঁ সেইকাৰণে এতিয়া মই গুৱাহাটীতো যাব নোৱাৰো সেনে মই আহিম এটা দিন আহিম ধৰক ভালকে কিবা এটা কৰিব পাৰি সেইটো চিন্তা কৰি আহিম ঠিক আছে দিয়ক